কবিতাৰ শিৰোনাম ভাল অনুভৱবোৰ। ভাল অনুভৱবোৰ কি? হয়তো তাৰ মাজৰ এটি হ'ব কাৰোবাক ভাল পাবলৈ লোৱা অনুভৱবোৰ। অনুভৱবোৰ স্থায়ী হৈ কেতিয়া থাকিব? এই অনুভৱবোৰক যদি দুয়োৰে নিশ্বাস হ'বলৈ দিওঁ, হৃদয়ৰ মন্থৰ ধ্বনিক অৰ্ধগামী হ'বলৈ দিওঁ, স্থায়ী কৰি ৰাখিম নে ভাল অনুভৱবোৰক স্মৃতি কৰি সাঁচিম? এই অনুভৱবোৰক যদি অতীতৰ কোনোবা এটা ফুলৰ লগত ৰিজাওঁ, তেতিয়াও অৰ্ধগামী হ'বনে মন্থৰ উশাহবোৰ? নে মন্থৰ হৈ থমকি ৰ'ব? ভাল লগা অনুভৱখিনিয়ে যদি ফুল হৈ ধৰা দিয়ে আমাৰ মাজত, তুমি বেছি কষ্ট পাবানে মই? ঠেহ পাতিব হয়তো তেতিয়া লাজ অভিমানবোৰে, ভাল লগা অনুভৱখিনিয়ে। ঠেহ পাতিবলৈ দিয়া, ভাল লগাখিনি ভাল লগা হৈয়ে থাকিব দিয়া। এয়া হয়তো সময়ৰ আহ্বান। ধন্যবাদ।